যিটো নিৰ্বাচন এইটো অলপ সুকীয়া নিৰ্বাচন। ইয়াত ৰাইজে অলৰেডি ডিচিশ্যনটো লৈ লৈছে যে ইয়াত মহাজোঁটৰ কোনো ফেচ ভেলু নাই, কোনো লিডাৰ নাই। তো সেইকাৰণে অসমত যোৱা 5 বছৰত NDA বা বিজেপিৰ যিটো চৰকাৰ চলি আছিলে এই চৰকাৰক লৈ ৰাইজে সন্তুষ্টি হৈছে। আৰু এইবাৰ এইকাৰণে এই যে ফাৰ্ষ্ট ফেজৰ নিৰ্বাচন ইয়াত যিখিনি আসন আছে ইয়াত বিজেপিয়ে জয়যুক্ত হ'ব আৰু অগপ জয়যুক্ত হ'ব, মিত্ৰজোঁটে জয়যুক্ত হ'ব। হাগ্ৰামা মহিলাৰে কৈছে যে তেওঁ কিং মেকাৰ CM বনাব। হাগ্ৰামা মহিলাৰী কিং মেকাৰ একো নাই, একো ভেলু নাই এতিয়া হাগ্ৰামা মহিলাৰী। তেখেতৰ এতিয়া কোনো কথাই নচলে, তেখেতে এনেই মানে আবুল তাবুল বকি আছে আৰু এনেকৈ 17 বছৰ পাৰ কৰিলে। কোনজন হাগ্ৰামাৰ কথা কৈ আছে যিয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, ইমান অশান্তি পৰিস্থিতি আছিলে, এইটো শান্তি কৰিবৰ কাৰণে একোৱে নকৰিলে। 2000 কোটি টকা লুটি পুটি খাই গুচি গ'ল, চব মানে নিজৰ কাৰণে বেপাৰ বাণিজ্য কৰিলে। আৰু কোনজন হাগ্ৰামাৰ কথা কৈ আছে? সমাজত কি ৰিলেভেঞ্চি আছে? যি মানুহে জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব নোৱাৰে, শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে, হিংসাত্মক পৰিস্থিতিটো কণ্টিনিউ কৰি ৰাখিব বিচাৰে, ইমান সুন্দৰ এটা চুক্তি হৈছে, এই চুক্তিটো তেখেতে সমৰ্থন কৰিব নোৱাৰে। আৰু কোনজন হাগ্ৰামাৰ ৰাজনীতিৰ প্ৰয়োজন আছে? 1 তাৰিখে 20 দিন মোদী আহি আছে, এই ক্ষেত্ৰত মোদীয়ে কাৰ হৈ প্ৰচাৰ চলাব, ফণী নে অজয়? চাওক, বিজনী আৰু ক'ৰবাত এটাত আহিব আৰু আমাৰ মিত্ৰজোঁটৰ যিখিনি কেণ্ডিডেট আছে সকলোৰে কাৰণে প্ৰেচাৰ কৰিবলৈ আহিব।